নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটোত ভিজিট কৰিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। মই এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ ৰেগুলাৰ পোষ্ট কৰি থাকোঁ। যিটো পোষ্ট আছিলে ডাক বিভাগত ছেকেণ্ড মেৰিট লিষ্টটো প্ৰকাশ পাইছে। কেনেকৈ আপোনালোকে ছেকেণ্ড মেৰিট লিষ্টটো ডাউনলোড কৰিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোষ্টটো আছিলে গ্ৰামীণ ডাক সেৱক আছিলে GDSৰ পোষ্ট আছিলে 44,228টা পোষ্ট আছিলে। অসমত আছিলে 896টা পোষ্ট আছিলে আৰু অৰ্গেনাইজ ইণ্ডিয়া পোষ্টৰ পৰা আহিছিলে ডাক বিভাগৰ। তাৰপিছত ছাবমিশ্যন ডেটটো আছিলে 15 জুলাইৰ পৰা 5 আগষ্টৰ ভিতৰত আছিলে। এইবোৰ বাৰ হৈ গ'ল। ছেকেণ্ড মেৰিট লিষ্টটো ডিক্লেয়াৰ কৰিলে 17 ছেপ্টেম্বৰ 2024ত ডিক্লেয়াৰ কৰিলে। ফাৰ্ষ্ট মেৰিট লিষ্টটো 19 আগষ্ট 2024তে দিছিল। ছেকেণ্ড মেৰিট লিষ্টটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, আপোনালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত যাব। ডিছক্ৰিপশ্যনত গৈ তাত লিংকটো দি থৈ দিয়া থাকিব। তাৰ পৰা ডাউনলোড কৰি আপোনালোকৰ নাম আহিছে নে নাই সবিশেষ নিজে আপোনাৰ মোবাইলত ডাউনলোড কৰি চাই ল'ব পাৰিব। ধন্যবাদ।